খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত মই মানে আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটি ব্লগলৈ। তো আজি মই যাব ওলাইছোঁ বৰপেটা সত্ৰ আৰু এয়া মোৰ ভতিজাকেইটা আহিছে, ইহঁতক অলপ দেখাই আনো বুলি ভাবিলোঁ। ব'লক বৰপেটা সত্ৰৰ পৰা আহোঁ আৰু সেৱা কৰি আহোঁ অলপ। গৈ আছোঁ এয়া বাইকত, আমি 4টা উঠি গৈছোঁ আৰু দেই। এইটো ৰাস্তাই দি ওলাই দিলোঁ, পাত্তাই নাপাওঁ। তো এইফালে বাইক ষ্টেণ্ড কৰি ৰাখি দিওঁ, এইফালে বাইকখন ইয়াতে ৰাখি দিছোঁ আৰু মানে বাইকখন ভিতৰত সোমাব নোৱাৰি সত্ৰৰ ভিতৰত, ইয়াতে আমি ৰাখি দিছোঁ এইখন। এতিয়া আমি এইফালে গৈ থাকিম আৰু নাই ক'ত আহিলোঁ আমি? এইফালে লৈ লওঁ আমি ধূপ। কি লৈছা? এই কি লৈছা? ধূপ লৈ ল'লোঁ, এতিয়া আমি ধূপ জ্বলাম ন। চেণ্ডেল খুলি লৈছে, জোতাযোৰ খুলি ল। এইফালে বোলা কৃষ্ণ কৈলো আমি তো আমি পাই গ'লো এই সত্ৰ আৰু এইফালে ভৰি ধুই যাওঁ আমি এতিয়া। ইতিহাস জমিলে ৰাজা
আৰু আনফালে এয়া হৈছে বৰপেটা সত্ৰৰ অতিথিশালা দূৰণিবতীয়া যিমান মানুহ আছে সকলোৱে আহি ইয়াত নিশ্চিন্তভাৱে থাকিব পাৰিব সকলো সা সুবিধা ইয়াত আছে আৰু আপোনালোকে আহিব ভাল লাগিব আৰু এইফালে যে দেখিছে এয়া শ্ৰীকৃষ্ণৰ কালিয়া দমনৰ এটা দৃশ্য দেখাই থৈ দিয়া হৈছে ইয়াত আৰু ইয়াত আচৰিত কথা যে ইয়াত যিমান পানী হলেও এয়া শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি কেতিয়াও মানে ডুবি নাযায় এইফালে হৈছে ক্ৰিকেট খেল আৰু আমাৰ এই ধনুমনে দুইটাই পুৰা জিভা চিভা উলিয়াই লৈ পুৰা ক্ৰিকেট খেল পুৰা উপভোগ কৰি আছে ইয়াত দেই আৰু সঁচাই সত্ৰত আহিলে আপোনাৰ একদম মন চন সঁচাই বহুত ভাল লাগে আহিব আপোনালোকে কেতিয়াবা আৰু এইফালে আমি সেৱা চোৱা কৰি লৈছো আৰু এতিয়া আমি ঘৰ মুৱা হওঁ আৰু দেই এইফালে ৰখি লৈছে কিবা খাই বোলে কি খাবি কি খাবি হেৰু নালাগে কণ্টেক কাট দিব এনেকুৱা দুটা দি দিয়ক কোনটো খাবা তুমিতো খাবা ভাল লাগিছে কিনা কিনা কিয় যাব পিলপিলিত যাব দিয়ক দিয়ক चलो चलो अभी अपनी रूम में चलती हूँ আজিলৈ ভিডিওটো ইমানতে শেষ কৰি দিছো নেক্সট আপোনালোকক ধুনীয়া ধুনীয়া ভিডিও দিবলৈ চেষ্টা কৰিম তো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে তেনে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেসবুক পেজ আছে তো পেজটো আপোনালোকে ফলো বাটনটো টিপি দিব মোৰ ফেসবুক পেজটো হৈছে মমি দুৱাৰা আৰু আপোনালোকে ফলো কৰি দিব তো আজিলৈ বাই বাই